নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত ভাল লাগিছে এইকেইদিন আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ দিছে। খুব 10 দিনৰ ভিতৰতে মোৰ ছাবস্ক্ৰাইবাৰ 500 অধিক হ'বলৈ সক্ষম হৈছে। আজি তাকে ভাবিছোঁ মই ক'ত থাকোঁ, কি কৰোঁ, সকলো দেখাব চেষ্টা কৰিম। মই এখন স্কুলত ডিউটি কৰোঁ, ভিজন মণ্টেছৰী। 6টা বজাত স্কুল ছুটি হৈ যায়। তাৰ পৰা মই পানীৰ টেংকিটো অফ কৰিব আহিছোঁ। চাওক সন্ধিয়া সময়ৰ দৃশ্য। মই দিনত বৰ্তমান এতিয়া স্কুলত ডিউটি কৰোঁ আৰু ৰাতি বেলেগ এটা এপাৰ্টমেণ্টত ডিউটি কৰোঁ। সকলো দেখাম আজি আৰু মোৰ ৰুমটো দেখাব চেষ্টা কৰিম। A to Z সকলো দেখাব চেষ্টা কৰিম। কি কৰোঁ কি নাই সকলো আজি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ। ক'বলগীয়া দেখুৱাবলগীয়া আৰু বহুত আছে। ৰাস্তা আগফালে বিল্ডিং বনাই আছে, মল বনাব, শ্বপিং মল। চাওক এই নিতেশ ডাঙৰ এপাৰ্টমেণ্টতে মই বহুত দিন ডিউটি কৰিলোঁ। ছখনত UKG, LKG, নাৰ্চাৰী আৰু প্লে গ্ৰুপ আৰু ডে কেয়াৰো পোৱালি থাকে 6টা বজালৈকে। কাৰণ মাক দেউতাক অফিচলৈ যোৱাৰ কাৰণে ইয়াতে ডে কেয়াৰ ব্যৱস্থা আছে। ৰুম LKG এইটো চাইডেও আছে। এইটো এটা ৰুম। দুবছৰৰ পৰা ষ্টাৰ্ট কৰে প্লে গ্ৰুপৰ। এয়া পোৱালি খেলা বস্তু। স্কুলখনৰ নাম ভিজন মণ্টেছৰী। বন্ধুসকল, বৰ্তমান মই ৰুমলৈ আহি আছোঁ। আপোনালোকৰ ৰুমটো দেখাব চেষ্টা কৰিম। ৰাইজ খাই লৈছে, এতিয়া তাৰপৰা ৰুম যাম। ৰুম গৈ ৰুমটো দেখুৱাম আপোনালোক সকলোকে। হ'ল ৰুম পাইছেহি। এইটোৱে আমাৰ ৰুম আৰু এইটো ৰুম। এইফালে কিটচেন আছে, কিটচেন এইফালে ভাত পানী খাই ৰুমত গা চা ধুই ল'লোঁ। এতিয়া ৰাতি আকৌ ডিউটি যাব লাগে। আমাৰ কাৰিকৰে ভাত বনাই আছে এইফালে। মোৰ মানে খাবলৈ টাইম নাই, মোৰ হোটেলতে খাই আহিলোঁ। কি বনাইছে? স্পেচিয়েল আলু আৰু পনীৰ। আলু আৰু পনীৰ। নাম কৰা কাৰিকৰ যদু। একদম বহুত ধুনীয়া খানা বনাই। কাৰিকৰ লাগিলে মাতিব আৰু। বিয়া বাৰু নাপাতিলো লাইফত আৰু এইটো এটা দুখ থাকি গ'ল আৰু। পাতিব লাগিছিল। মই ছোৱালী বিচাৰিয়ে আছোঁ, পোৱাই নাই। আপোনালোকৰ বোলে চাই দিব, আশা ৰাখিলোঁ। বহুত বেয়া কথা দেই, বহুত বেয়া। আজিকালি মানে পলাই যোৱা চিষ্টেমটো বহুত বেয়া হৈ গৈছে। কলিযুগ সোমাইছে, কলিযুগ। কলিযুগত আৰু এনেকুৱা হ'বই আৰু, দুখ নকৰিব। স্কুটি এখন তাইক লৈ দিলোঁ। স্কুটি লৈ দিলে তথাপিও নাথাকিলা। আমাৰনো কি আৰু চুমা এটাও নিদিলে আজিলৈকে, বুজিছা? বহুত দুখৰ কথা। বহুত বেয়া হৈছে দেই। বোলে 30 এটা চুমা এটা দিওঁ, তাকো নাই। এনেকুৱা কথা ন। বহুত দুখৰ দিন। টাইম নাই এতিয়া, ডিউটি আকৌ যাব লাগিব বন্ধুসকল। ঠিক আছে, আকৌ লগ পাম, আহি থাকিবা। আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নিশ্চয় নতুনকৈ আহিছে যদি আপোনালোকে সকলো ছাবস্ক্ৰাইব কৰি ল'ব সকলোৱে। সেয়া বন্ধুসকল, আহি পাই গ'লে ৰাতিটো ডিউটি ইয়াতে কৰিম। আগতো কৰি আছোঁ 1 বছৰৰ পৰা। ডেইলি নকৰোঁ, আগত ডেইলি কৰিছিলোঁ। স্কুলত দিনত কৰোঁ, ইয়াত ৰাতি কৰোঁ। এতিয়া মাজে সময়ে কৰোঁ 10-15 দিন, কেতিয়াবা 8 দিন।
হ'ব বন্ধুসকল